Hello everyone, মই শুভম আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল শুভম মেথছলৈ। তো মই এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিব গৈ আছো 0 to Hero সিৰিজ। এইটো সিৰিজত আমি কমপ্লিটলি কি কৰিম গোটেইখিনি কভাৰ কৰিম, গোটেইখিনি সিলেবাস কভাৰ কৰিম, য'ত আপোনালোকে পাব টেটৰ হওক, আসাম টেটৰ হওক। আজি য'ত ডিসকাস কৰিম সংখ্যা প্ৰণালীৰ বিষয়ে ডিসকাস কৰিম, দ্যাট ইজ নাম্বাৰ সিস্টেম, বেসিক কনসেপ্টখিনি দিম, কেইটামান কোৱেশ্চন শেষত ডিসকাস কৰিম। আৰু এইটো পাৰ্ট 1 হয় স্থানীয় আৰু এটোৰ আন্ডাৰত আমি কি পঢ়িম আজি স্থানীয় মান প্লেস ভ্যালু উলিয়াব পাৰিম। আৰু এইটো আপোনালোকৰ সকলোবোৰ এক্সামৰ কাৰণে ইউজফুল হ'ব। সে আপোনালোকে DME ৰ এক্সাম কক, মেডিকেলৰ যেটো এক্সাম আহি আছে APDCL কক, Assam TET SSC GD CHSL গোটেইখিনিৰ বাবে এই বেসিক কনসেপ্টখিনি আপোনালোকৰ জৰুৰী হয়। তো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। এভৰিডে মৰ্নিং 7 AM এটা ভিডিঅ' আহিব আৰু ইভিনিঙত 7 PM এটা ভিডিঅ' আহি থাকিব। আশা কৰোঁ আপোনালোকে মোৰ সিৰিজটোৰ লগত জড়িত হ'ব আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি দিব, ফাৰ্দাৰ নটিফিকেশ্যন পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক আমি আজি ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্টতে আমি চাই লওঁ স্থানীয় মানৰ কি হয়, ডেফিনেশ্যন কি এইটো এবাৰ চাই লওঁ। ঠিক আছে, স্থানীয় মানৰ ডেফিনেশ্যন হ'লগৈ যেটো কোৱা হৈছে এটা সংখ্যাত কি হয়, এটা সংখ্যাত এটা অংকৰ স্থানীয় মান অংকটোৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰে, হয়নে? যিকোনো এটা অংক যদি লিখিলোঁ মই এটা অংক লিখি লৈ আছোঁ, ৰ'বা 2 3 5 6 7। ঠিক আছে, তো এইটো সংখ্যাটোত কি হ'ব, মই 5ৰ স্থানীয় মানৰ বিষয়ে যদি কওঁ তেনেহ'লে কি হ'ব, এই 5টো যে আছে এই 5ৰ যেটো প্লেস আছে এই প্লেসটোৰ ওপৰত নিৰ্ভৰ কৰিব এইটো স্থানীয় মান কি হ'ব, বুজি পাইছে? তো নেক্সটত চাওক কি কৈছে, অৰ্থাৎ কোনো অংক ডিজিট কি হয়, কোনো একাধিক অংক বিশিষ্ট মানে যেনেকৈ মই মাত্ৰ লিখিছিলোঁ 2 3 4 6 7, এইটো একাধিক অংক বিশিষ্ট হ'ল, হয়নে? সোঁফালৰ পৰা অংকটো যি স্থানত থাকে তাকে স্থানীয় মান বুলি কৈছে। তো কি বুলি কৈছে, সংখ্যাটোত সোঁফালৰ পৰা যদি সব মানে ইফালৰ পৰা ইফালে যদি চাওঁ তেনেহ'লে কি হ'ব, ইফালৰ পৰা এইটো কি হ'ব, একক স্থান আপোনালোকে পাইছে হয় না, একক দশক এনেকুৱা পাইছে সৰুতে, একক দশক শতক এইবোৰ পাইছিলে হয়নে, একক দশক শতক। তো আৰু ইংলিছ মিডিয়ামৰ হ'লে ওৱানছ, টেন্স, হাণ্ড্ৰেডছ এনেকৈ পাইছে, এনেকৈ পাইছে হয়নে? তো ইয়াৰে প্লেস ভ্যালুটো কেনেকৈ উলিয়াম, সোঁফালৰ পৰা গৈ থাকিম, চাম যে নাম্বাৰটো ক'ত আছে। ইফালৰ পৰা যদি 4ত আছে তেনেহ'লে 4টো লগত যদি শতকৰ স্থানত আছে তেনেহ'লে ইনটু 100 হৈ যাব, তেনেহ'লে প্লেস ভ্যালু কিমান হৈ যাব 4ৰ 400। আৰু বেছি ভালকৈ বুজিবলৈ আমি এটা কাম কৰোঁ, এটা এক্সাম্পল লৈ ল'ম। তাৰ আগতে আপোনালোকে যদি বিচাৰে এইখিনি ডেফিনেশ্যনটোৰ স্ক্ৰীনশ্বট এটা লৈ ৰাখিব পাৰে, আপোনালোকৰ ইজি হ'ব বুজোতে। ঠিক আছে, অ'কে। নেক্সট আমি কৈছোঁ এটা কুৱেশ্যন লৈ লওঁ। 349618 সংখ্যাটোত নৰ স্থানীয় মান কিমান হয় উলিয়াব দিছে। অ'কে, ইন দ্য নাম্বাৰ 349612 ফাইণ্ড দ্য প্লেস ভ্যালু অফ 9। অ'কে, চ' কেনেকৈ উলিয়াম প্লেস ভ্যালু, ফাৰ্ষ্টতে আমি যিটো বেছিক মেথড হয় সেইটো চাই লওঁ এবাৰ। কি হ'ব, এটা নাম্বাৰটো কি দিছে, নাম্বাৰটো লিখি লওঁ আমি 34961 and 2, এইটো হ'ল নম্বৰটো হয়নে? তো ইয়াৰে প্লেস ভ্যালু উলিয়াব দিছে, ইয়াৰে 9ৰ প্লেস ভ্যালু উলিয়াব দিছে হয়নে? তো 9ৰ প্লেস ভ্যালুটো কি হ'ব, 9 লিখিম ইনটু কিমান আছে। আৰু এটা মেথড আছে যিটোত আমি একচুৱেলি এক্সামত যিটো আমি ইউজ কৰিম সেইটো মেথডো কম, বাট ফাৰ্ষ্টতে মই বেছিকটো একেবাৰে বুজাই দিব বিচাৰিছোঁ কি কেনেকৈ হয়। ঠিক আছে, চ' ইয়াতে কি হ'ব আপোনালোকৰ চাওক 2 1 6 এইটো কিমান স্থানত আছে, একক দশক শতক হাজাৰ স্থানত আছে হয়নে? ওৱানছ, 10, 100, 1000। তো 1000 প্লেছত যদি আছে 9 ইনটু কিমান হ'ব 1000, এইটো মাল্টিপ্লাই কৰি দিলে কিমান পাই যাবা তুমি 9000। তো এই 9000 হৈ যাব 9ৰ প্লেস ভ্যালু। অ'কে, বহুতে সাংখ্যিক মান আৰু স্থানীয় মানৰ মাজত কনফিউজ কৰে, তো মই সেইটো ক্লিয়াৰ কৰি দিম। নেক্সটত আমি সাংখ্যিক মানৰ বিষয়ে পঢ়িম যিটো ফেচ ভ্যালু বুলি কওঁ আমি। তো প্লেস ভ্যালু আৰু ফেচ ভ্যালুৰ মাজত বহুতে কনফিউজ কৰে, তো সেইটো কনফিউজনৰ যাতে নাথাকে মই সেইটোৰ কাৰণত পিছফালে কিছুমান কুৱেশ্যন লৈ আছোঁ, সেইখিনি চাই ল'ম, আপোনালোকৰ গোটেইখিনি কনফিউজন ক্লিয়াৰ কৰি দিম। ঠিক আছে, তো ইয়াতে কুৱেশ্যনটোৰ আঁতৰি যাই যদি মই চাওঁ, ইয়াতে যদি আপোনালোকক সোধে 1ৰ প্লেস ভ্যালু কি, তেনেহ'লে এনচাৰটো কি যাব, 1 লিখিম ইনটু লিখিম, দেন এইটো কি হয় এককৰ স্থান হয় হয়নে, এইটো একক, এইটো দশক মানে কিমান হ'ব 10 মাল্টিপ্লাই 10 ইনটু কিমান হৈ যাব, তেনেহ'লে 1ৰ প্লেস ভ্যালু 1 × 10 হৈ যাব, বুজি পালেনে? বাট একচুৱেলি এইটো
বেসিক মেথড হয় বাট আমি এক্সামত তো এনেকৈ কৰি থাকিব নোৱাৰোঁ আমাক ফাৰ্ষ্ট লাগিব তো ফাৰ্ষ্ট কৰাৰ কাৰণে কি কৰিম চিম্পলি একো চাব নালাগে নাম্বাৰটো লিখিম নাম্বাৰটো যিটো দিয়া থাকিব সেইটো চাম 349612 সে তোমাক কৈছে যে 4ৰ প্লেস ভ্যালু উলিওৱা সিম্পল 4 লিখিম পিছফালে কেইটা ডিজিট আছে কাউন্ট কৰা 1 2 3 4 চাৰিটা 0 লগাই দিয়া হৈ গল প্লেস ভ্যালু 40000 ক্লিয়াৰ একেবাৰে ইজি হয় বেছি একো নহয় সিম্পলি সে নেক্সট কল আপোনাক 6ৰ প্লেস ভ্যালু লাগে তো 6 টো লিখিম লগতে কি কৰিম ইয়াতে ডিজিট কেইটা আছে 6ৰ পিছত 1 and 2 তাহলে দুটা 0 বহাই দিম হৈ গল 606ৰ প্লেস ভ্যালু আশা কৰো বুজি পাইছে এনেকৈ কৰিম আমি বেছি একো ডিফিকাল্ট কৰো নকৰো এনেকৈ লিখি লিখি এটো বুজাৰ কাৰণে হয় বেসিক বাট এক্সামত আমি এনেকৈ কৰি থাকিব নোৱাৰো হয়নে ওকে সো নেক্সট চাও আমি আশা কৰো এখানে বুজি পাইছে যদি বুজি পোৱা নাই কমেন্ট কৰি দিব মই আকু এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম এটা শৰ্ট নহলে কিবা এটা ভিডিও বনাই দিম যাতে আপোনালোকে আৰু ভালকে বুজি পায় যদি অসুবিধা থাকে বা মই কমেন্টত জনাই দিম কি এক্সপ্লেইন কৰিব লাগে মই জনাই দিম ঠিক আছে নেক্সট চাও আমি সাংখ্যিক মান কি বস্তু সাংখ্যিক মানৰ বিষয় চাম তো সাংখ্যিক মানৰ কি কৈছে ফাৰ্ষ্টতে ডেফিনেশনটো দিয়া আছে ডেফিনেশনটো কি কৈছে আপোনালোকে স্ক্ৰিনশ্বট এটা ৰাখিব পাৰে যিকোনো সংখ্যা এটাৰ সাংখ্যিক মান কি হয় ই অধিকাৰ কৰি থকা স্থান এটো মনোযোগ দিব অধিকাৰ কৰি থকা স্থান নিৰ্বিশেষে একে থাকে তাৰ মানে মই যদি এটা এক্সাম্পল লও সেটা এক্সাম্পল লৈছো নাম্বাৰ 24612 মই যদি কও ইয়াতে আপোনালোকৰ সাংখ্যিক মান লাগে যে মোক সে 6ৰ সাংখ্যিক মানটো ক'ব লাগে ঠিক আছে তো কি হৈ যাব 6ৰ সাংখ্যিক মান তো 6ৰ সাংখ্যিক মান স্থান নিৰ্বিশেষে সেম থাকে চেঞ্জ একো নহয় 6ৰ সাংখ্যিক মান 6 এ হ'ব সাংখ্যিক মান দ্যাট মিন্স ফেজ ভ্যালু মানে ফেজ টু যেটো আমি দেখা পাই আছো হেতুৱে ফেজ ভ্যালু 6 দেখা পাই আছো তো 6 এ ইয়াৰ ফেজ ভ্যালু 1ৰ ফেজ ভ্যালু কিমান হ'ব 1 এ হ'ব 2ৰ সাংখ্যিক মান কিমান হ'ব 2 এ হ'ব 4ৰ সাংখ্যিক মান কিমান হ'ব 4 হ'ব একো 0 লগাব নালাগে কোনো নালাগে 2ৰ সাংখ্যিক মান কিমান হ'ব 2 এ হ'ব তো ইয়াতে একেবাৰে ইজি হয় সাংখ্যিক মানটো জাস্ট কিছুমানে কনফিউজ কৰি দিয়ে যে স্থানীয় মান কি সাংখ্যিক মান কি তো কনফিউজ হ'ব নালাগে আপোনালোকে সিম্পলি মনত ৰাখিব ফেজ যেতিয়া দিয়া থাকিব যেটো আছে হেতুৱে আৰু যেতিয়া প্লেস দিয়া থাকিব তেতিয়া আমি কাউন্ট কৰিব লাগিব যেটো নম্বৰ আছে তাৰ পিছফালে কিমানটা ডিজিট আছে ইমানটা 0 লগাব লাগিব সে 4 তাহলে 4000 হৈ যাব ওকে আশা কৰো আজিৰ পৰা আৰু সাংখ্যিক মান আৰু স্থানীয় মানৰ মাজত এক ধৰণৰ কনফিউজন নহব আপন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহিছে এক্সামত আহিছিল আমাৰ আসাম গভৰ্ণমেন্টৰ যিবিলাক এক্সাম হয় তো কেইটামান কোৱেশ্চন চাই লও ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চনটো আমাৰ ঠিক আছে ওকে সো ফাৰ্স্ট কোৱেশ্চনটো দিছে পঢ়ি চাব কোৱেশ্চনটো কি দিছে 978652 ঠিক আছে 978652 সংখ্যাটোৰ কি কৈছে স্থানীয় মান উলিয়াব লাগে বুলি কৈছে হয়নে সংখ্যাটোৰ 6ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল উলিয়াব দিছে এটোৱে ইম্পৰ্টেন্ট হয় আমাৰ ওকে কি কৈছে স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল উলিয়াব দিছে ক্লিয়াৰ তো যোগফল কি হ'ব সিম্পল আমাৰ এক্সামত কোৱেশ্চন এটো টপিকৰ পৰা যদি কোৱেশ্চন আহে আমাৰ কোৱেশ্চন এনেকৈ আহিব বেলেগ একো কোৱেশ্চন নাহে তো সিম্পলি কি কৰিব লাগে আমাক 6ৰ স্থানীয় মান কিমান হ'ব এটো চাই লও ইয়াতে কি কত আছে 6 ইয়াতে আছে হয়নে তো 6ৰ স্থানীয় মান কিমান হৈ যাব 6ৰ স্থানীয় মান মই একদম এক্সপ্লেইন কৰি দি আছো ভালকে এক্সামত আপোনালোকে ডাইৰেক্ট কৰিব লাগে 6ৰ স্থানীয় মান কি হ'ব 6ৰ স্থানীয় মান হৈ যাব 6 টো লিখিম পিছফালে কেইটা ডিজিট আছে এটা দুটা তাহলে দুটা 0 হৈ যাব হল আৰু সেম কৈছে 6ৰ সাংখ্যিক মান কিমান হ'ব সাংখ্যিক মান কিমান হ'ব 6ৰ সাংখ্যিক মান সেমে থাকিব দ্যাট মিন্স 6 হ'ব আমাক কি কৈছে যোগফল উলিয়াব কৈছে না যোগফল উলিয়াব কৈছে তো প্লাস কৰি দিয়া কি হ'ব এটো প্লাস কৰি দা 6 0 0 থাকিব আৰু 6 কাৰণ আমাৰ এটোৰ आंसर কিমান পাই গলো আমি 606 এটোই হ'ব আপোনালোকৰ आंसर ওকে সো আশা কৰো এখিনি বুজি পাইছে আৰু এটা কোৱেশ্চন চাইলো আৰু এটা টাইপৰ কোৱেশ্চন হয় এটোত এক্সামত তো আৰু এটা টাইপৰ কোৱেশ্চন আমি চাইলো কি আছে কোৱেশ্চনটো চাও ইয়াতে দিছে 2424 সংখ্যাটোৰ কি ওলাব দিছে আপোনাক সংখ্যাটোৰ 2ৰ স্থানীয় মানৰ যোগফল কিমান ওলাব দিছে ঠিক আছে 2ৰ স্থানীয় মানৰ যোগফল উলিয়াব দিছে তো এটা বস্তু নোটিস কৰিলে দেখা পাবা যে ইয়াতে 2 কেইবাৰ আছে দুবাৰ আছে হয়নে তো 2 যেহেতু দুইবাৰ আছে দুবাৰ স্থানীয় মান লম এট ফাৰ্ষ্টতে এটো 2ৰ স্থানীয় মান লম দেন এটো 2ৰ স্থানীয় মান লম ওকে তো এটা 2ৰ স্থানীয় মান কিমান হ'ব স্থানীয় মান কিমান হ'ব সে মই এটো 2ৰ যদি স্থানীয় মান লিখো কিমান হ'ব এটো 2 দেন নাম্বার কেইটা আছে এটা দুটা তিনিটা পিছফালে তিনিটা নাম্বার আছে তো তিনিটা 0 লগাই দিয়া 1
2 and 3 তাৰপিছত চাম নেক্সট এইটো টুৰ স্থানীয় মান চাম আমি হয় না এইটো টুৰ স্থানীয় মান কিমান হ'ব এটা 2 লিখি দিয়া আৰু পিছফালে কেইটা নাম্বাৰ আছে এটা তাহলে 0 হৈ যাব 20 আৰু যোগফল উলিয়াব কৈছে প্লাস কৰি দিয়া কিমান হৈ যাব সিম্পল হয়নে 2020 এয়া হৈ যাব তোমালোকৰ आंसर একেবাৰে ইজি হয়নে বিশেষ একো নাই এনেকুৱা আহিব কেতিয়াবা খুব বেছি চেঞ্জ কৰিলে কি চেঞ্জ কৰিব পাৰে এইটো কোৱেশ্চনত বেলেগ একো চেঞ্জ কৰিব নোৱাৰে যোগফল নিদি তোমালোকক ইয়াতে কি ক'ব পাৰে বিয়োগফল উলিয়াব দিব পাৰে বাস ইখিনি হ'ব পাৰে বেলেগ একো চেঞ্জ হ'ব নোৱাৰে সেম ইয়াতো যোগফল বুলি নিদি যোগফল কাটি দি পেলাই ইয়াতে আপোনালোকক কি দিব পাৰে বিয়োগফল দিব পাৰে যে বিয়োগফল উলিয়াও যদি বিয়োগফল দিয়ে কি কৰিম একো নহয় সিম্পল ইয়াতে যেটো 600 ওলাইছিল সেম এটো সেমে ওলাব 600 ওলাব আৰু 6 ওলাব জাস্ট মাইনাস কৰিব দিব লাগে কিমান হৈ যাব आंसर 594 হৈ যাব आंसर হয়নে 594 आंसर হৈ যাব তো এইখিনি বেলেগ একো নাই ঠিক আছে আশা কৰো এইখিনি বুজি পাইছে আপোনালোকে তো আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক দিও আপুনি কমেন্ট কৰি দিব আৰু আপোনালোকৰ এটা বিশেষ কথা মই এটা কৈ দিও এটো কমেন্টত যিজনে ফাৰ্স্ট কমেন্ট কৰিব সেইজনৰ নেক্সট যেটো ভিডিও বনাম মই সেইজনৰ নামটো ফাৰ্স্টতে মই হেতু ভিডিওত লৈ লম ঠিক আছে এইটো নামটো মই ডিসপ্লে কৰিম মোৰ নেক্সট ভিডিওত সো এটো আপোনালোকৰ হোমৱৰ্ক থাকিলে আশা কৰো কৰিব আৰু যদি ভিডিওটো চাই ভাল লাগিছে আৰু 0 to hero যেটো সিৰিজ বনাইছো মই 0 to hero যেটো সিৰিজ এই সিৰিজটো কন্টিনিউ হ'ব এক্সাম আহাৰ আগতে আশা কৰো মই গোটেইখিনি সিলেবাস কভাৰ কৰিবলৈ সক্ষম হ'ম যেটো বৰ্তমান অসম গভৰ্ণমেন্টৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ ইন্টাৰভিউ আহিছে মাত্ৰ তো ইন্টাৰভিউৰ পিছত গ্ৰেড 4 ৰ ইন্টাৰভিউ হ'ব দেন মেডিকেলৰ এক্সাম হ'ব তো আমাৰ কাছে ওচৰত ভালেখিনি টাইম আছে অলমোস্ট 2 মান্থ টাইম আমি পাম বুলি আশা ৰাখিছো তো 2 মাহত 60 দিনত প্ৰতিদিন যদি মই দুটা কৰি ভিডিও দি থাকো এভৰিডে যদি দুটা কৰি ভিডিও দি থাকো তেনেহলে আশা কৰো গোটেইখিনি সিলেবাস মই কভাৰ কৰিব পাৰিম আৰু এটো লগত জড়িত হৈ থকাৰ বাবে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিও বিলাক ভালকৈ চাব আপোনালোকে বহুত ধুনিয়াকৈ গোটেইখিনি ম্যাথছ মই গ্যাৰান্টি দিছো 100% ম্যাথছ আপোনালোকে সলভ কৰি আহিব পাৰিব যদি মই এটো সিৰিজৰ লগত শেষলৈকে থাকে আপোনালোকে সো চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শেয়াৰ কৰি দিব যদি ভাল লাগিছে কমেন্ট কৰি দিব আৰু আনসাৰটো কমেন্ট কৰি জনাব থ্যাংক ইউ দিস ইজ শুভম সাইনিং অফ টেক কেয়ার বাই বাই